हेलो फ्रेंड्स, मैं कविताय मोर पुनर नतुन एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ পুনৰ স্কুলৰ প্ৰথম দিন। এয়া স্কুলত থব যাব ওলাইছোঁ। চাই থাককচোন, মই কেৰালাত কোনখন স্কুলত ল'ৰাক এডমিশ্যন দিছোঁ আৰু ক'ত দিছোঁ আপোনালোকে চাব। স্কুলত গৈ লগ পাইছোঁ আপোনালোকক। এয়া বৰ্তমান শিশু স্কুল পাইছোঁহি। চাই থাকক, এয়া বৰ্তমান পাইছোঁহি ল'ৰা স্কুল। চাই থাকক আপোনালোকে। এয়া ল'ৰা স্কুল। এয়া ল'ৰাক স্কুলত থৈ আহি আছোঁ মই। এয়া ল'ৰা স্কুল ছুটি দিব, এতিয়া ৰখি আছোঁ স্কুলৰ পৰা লৈ যাম লগতে। আজি যিহেতু বাছ অহা নাই, ময়ে নিব লাগিব। সোমবাৰৰ পৰা বাছ আহিব আৰু আনিবও যাব, থ'বলৈ যাব বাছ। এতিয়া মই নাহোঁ, এতিয়া কাৰণ আজি ছেকেণ্ড ডে বাবু ভাগৰ, সেইকাৰণে ময়ে লৈ যাম আৰু ৰৈ দিছোঁ। চাই থাকক আপোনালোকে। মানুহ স্কুল ছুটি দিলে। হাই দিয়া। ৰুমত যাওঁ, ৰুমত গৈ লগ পাইছোঁ আপোনালোকক। চাই থাকক। এয়া ল'ৰাক লৈ স্কুলৰ পৰা আহি আছোঁ। ৰুম পামগৈ, গাড়ীৰ পৰা নামি ৰুমলৈ অলপ সোমাব লাগে। ৰুমত গৈ আপোনালোকক লগ পাইছোঁ পুনৰ। স্কুলৰ পৰা আহি পালোহি ৰুমত। আকৌ ৰুমৰ পৰা আহিছোঁ, কাৰণ ল'ৰাই আগতে অংগনবাড়ীত পঢ়ি গৈছে যিহেতু, টিচাৰলৈ সৰু এটা উপহাৰ আনিছোঁ, ল'ৰাই দিব। তাৰপাছত আকৌ লগ পাম আপোনালোকক। চাই থাককচোন। এয়া ল'ৰাই পঢ়ি যোৱা অংগনবাড়ী স্কুল। ইয়াতে টিচাৰক দিম এতিয়া সৰু উপহাৰ এটা। এয়া টিচাৰক দিছোঁ এতিয়া। বাবু দি দিয়া। ടീച്ചർ ദിയാ വാതിൽ കാണാൻ പറ്റില്ല. দি দিয়া, টিচাক দি দিয়া। এইপিনে আছে। স্কুলৰ পৰা আহি পালোহি, পাই মেলি ভাত পানী বনালোঁ, বনাই মেলি খালোঁ। খাই বৈ ল'ৰাক খোৱালোঁ, ময়ো শুলোঁ। এতিয়া কাম বন কৰি আজৰি হৈ আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। ভিডিঅ'টো বেছি মই দীঘল নকৰোঁ যিহেতু। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মই আগুৱাই যোৱাত মোক সহায় কৰিব। আৰু যিহেতু এইটো মোৰ প্ৰথম ভিডিঅ' হয়, আপোনালোকে ভুল হ'লে শুধৰাই ল'ব। আজিলৈ আহিছোঁ, আকৌ পুনৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম।